নমস্কাৰ আজি আপোনালোকৰ মাজত আমি এটা ৰবিক্স কিউব 3x3 ৰবিক্স কিউব এটা কেনেদৰে সলভ কৰিব লাগে সেই বিষয়ে এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ আমি সকলোৱে ৰবিক্স কিউব যেতিয়া সলভ কৰোঁ তেতিয়া বিভিন্ন অসুবিধাৰ সন্মুখীন হওঁ আৰু সেইবাবে আমি এটা পদ্ধতিৰ সহায়ত কেনেদৰে আমি ৰবিক্স কিউব সলভ কৰিব লাগে আমি আলোচনা কৰিম বিভিন্ন পদ্ধতি আছে তাৰ ভিতৰত এটা আমি উজু পদ্ধতিৰ দ্বাৰা ৰবিক্স কিউব এটা আমি কম সময়ৰ ভিতৰত কেনেদৰে সলভ কৰিব পাৰি এই ভিডিঅ'টোত আপোনালোকক দেখাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আমাৰ এই ৰবিক্স কিউবটো সলভ কৰাৰ টেকনিকটো আমাক শিকাব নন্দন প্ৰতিম দাসে তেওঁ আমাৰ লগত আছে আৰু তেওঁৰ দ্বাৰা আমি এটা ৰবিক্স কিউব কেনেদৰে কম সময়ৰ ভিতৰতে আমি অতি সহজতে কেনেদৰে সলভ কৰিব লাগে সেই বিষয়ে আমি শিকিম গতিকে আমি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি এটা ৰবিক্স কিউব কেনেকৈ সলভ কৰিব লাগে এই বিষয়ে আজি আমি জানিম প্ৰথমতে আমি এইটো স্ক্ৰেম্বল কৰি লম এতিয়া আমি কৰোঁ স্ক্ৰেম্বল কৰি আমি লৈছোঁ আমাৰ কিউবটো যেনেকৈ থাকে তেনেকৈ আছে আমাৰ কিউবটো যেনেকৈ থাকিলেও আমি যিকোনো প্ৰকাৰে সলভ কৰিব পাৰোঁ আমি প্ৰথমতে এটা সাইড মিলাই ল'ব লাগে এতিয়া মই ৰঙা সাইডটো মিলাবলৈ ওলাইছোঁ আপোনালোকৰ কিছুমানৰ পিংকো থাকে পিংকটো যিকোনো এটা ৰং এটা সাইড মিলাই ল'ব লাগে আমি প্ৰথমতে ৰঙাটো মিলাম এইটো ৰঙাটো মিলাই আছোঁ আপোনালোকৰ কিউবটো যেনেকৈ থাকিলেও আমি যিকোনো এটা সাইড সলভ কৰি ল'ব লাগে আমি এটা সাইড সলভ কৰি লৈছোঁ এতিয়া আমি এইটো যে ফাৰ্ষ্ট লেয়াৰটো আছে এইটো আমি সলভ কৰিব লাগিব ইয়াতে এইটো সলভ কৰা আছে সেইকাৰণে আমি ইফালে যাম ইফালে গ'লে আমি ইয়াতে দেখিম এতে মাত্ৰ দুটাই নীলা কালাৰ আছে এটা নাই আমি ইয়াতে বিচাৰিব লাগিব এইটো লেয়াৰতে ইফালে থাকিলে আমাৰ নহ'ব ইফালে থাকিলে আমি বিচাৰি পালোঁ ইয়াতে আছে নীলাটো আৰু এইটো ইয়াতে আনিব লাগিব তেনেহ'লে আমি এইটো ইয়াতে আনিব লাগিব আৰু এইটো ইয়াতে আনিব লাগিব আমি এতিয়া নিলোঁ এনেকৈ আমি কৰিব লাগিব আমাৰ এইটো নীলাটো যেনেকৈ আনিলোঁ তেতিয়াই এই গোটেই ফাৰ্ষ্ট লেয়াৰটো সলভ হ'ল এতিয়া আমি সলভ কৰিব লাগিব ছেকেণ্ড লেয়াৰটো সলভ কৰিবলৈ আমি কিউবটো উল্টাকৈ ৰাখিব লাগিব উল্টাকৈ ল'লে আমি এতিয়া চাব লাগিব অৰেঞ্জ ক'ত নাই এতিয়া আমি চালোঁ এতে আছে অৰেঞ্জ তেনেহ'লে ইয়াতো নহ'ব এতিয়াও আছে অৰেঞ্জ ইয়াতেও নহ'ব ইয়াতে অৰেঞ্জ নাই এতিয়া আমি এইটো যে হোৱাইট আছে এইটো হোৱাইট চেণ্টাৰৰ লগত সলভ কৰিব লাগিব ইয়াৰ লগত আছে এতিয়া ইফালে আছে সেউজীয়া ৰংটো মানে ওপৰত আছে সেউজীয়া আৰু ইফালে আছে সেউজীয়াটো তাৰে আমি বিপৰীত চাইডে দিব লাগিব ইফালে দিলোঁ তাৰপিছত আমি এইটো যি আছে আপ চাইড ডাউন ৰাইট এইটো আমি কৰিলোঁ এতিয়া আমি ইয়াত ইফালে চাইডে কৰিব লাগিব গ্ৰীণটো চাইডে আপ চাইড ডাউন ৰাইট আমি এইটো দিলোঁ এতিয়া আপোনালোকে দেখিব এইটো ইয়াতে লগ খাই গৈছে এতিয়া আমি বেলেগ কেইটা চাব লাগিব ইয়াতে আছে অৰেঞ্জ তেনেহ'লে এইটো নহ'ব ইয়াতেও আছে অৰেঞ্জ ইয়াতেও নহ'ব ইয়াতেও আছে অৰেঞ্জ ইয়াতেও নহ'ব ইয়াতে অৰেঞ্জ নাই
আপোনালোকে যিকোনো এটা সাইড মিলালে আপোনালোকৰ বিপৰীত সাইডে যোনটো যিকোনো এটা ৰং থাকিব লাগে সেইটো ৰং থকা এই এইচ পিচ কেইটা আমি আর একো কৰিব নালাগে এতিয়া আমি এটি ইয়েলো আছে এটি ইয়েলোৰ লগত সলভ কৰি ললো এতিয়া আমি চাব লাগে ইয়াৰে ওপৰত আছে গ্ৰীণ তেনেহলে আমি চাব লাগিব গ্ৰীণ কোন ফালে আছে ইফালে ব্লু আছে ইফালে নহব ইফালে দেখিলে আমি গ্ৰীণটো পাম তেনেহলে আমি এৰে বিপৰীত সাইডে দিব লাগিব ইফালে দিলে আমি এতিয়া আপসাইড ডাউন ইখন হাতেৰে কৰিব লাগিব আপ সাইড ডাউন ৰাইট এতিয়া আমি এইফালেৰে কৰিব লাগিব গ্ৰীণ সাইডৰ ফালে আপ সাইড ডাউন ৰাইট এতিয়া আপোনালোকে দেখিব ইয়াতে এইটো সলভ হৈ গৈছে এতিয়া আমি বাকি গিটা চাব লাগিব ইয়াতে আছে এইটো অরেঞ্জ এইটো আমাৰ নহব এতিয়া আমি এইফালে দেখিলে আমি এটো অরেঞ্জ টাকায় পাম এইফালে দেখিলেও আমি অরেঞ্জে পাম এইফালে এতিয়া আমি এইফালে দেখিলে এতে অরেঞ্জ নাথাকিব এতিয়া আমি এতে আছে ব্লু আমি এটা ব্লু সাইডে লৈ যাব লাগিব এতে ব্লু সাইডৰ লগত কানেক্ট কৰিলো এতিয়া আমি ভালদৰে চাব লাগিব ইয়াৰ ওপৰত আছে হোৱাইট এতিয়া হোৱাইট এইফালে আছে তেতিয়া আমি ইয়াৰ বিপৰীত সাইডে দিব লাগিব এইফালে দিয়াৰ পাছত ইখন হাতেৰে আমি কৰিব লাগিব মানে হৈছে কি আমি যোনখন হাতেৰে ইংকে দিও কোনখন হাতেৰে আমি দিব লাগে আপ সাইড ডাউন ৰাইট এতিয়া আমি এইখন হাতেৰে কৰিব লাগিব আপ সাইড ডাউন ৰাইট এতিয়া আমাৰ এইটো লগ হৈ গ'ল এতিয়া আমি বাকি গিটা চাব লাগিব ইয়াতে আছে অরেঞ্জ ইয়াতো আছে অরেঞ্জ ইয়াতো আছে অরেঞ্জ আৰু ইয়াতো আছে অরেঞ্জ ইয়াতে এদম গোটেই কেইটা অরেঞ্জে আছে তেতিয়া আমি এৰে পৰা নেনিও ইবাৰে আমি তলত চাব লাগিব তলত দেখিলে আমি পাম এতে এইটো আছে যোনটো উল্টা পাল্টা হৈ আছে এইটো ইফালে হ'ব লাগে আৰু এইটো ইফালে হ'ব লাগে তেনেহলে আমি হেতুৱে প্ৰসেস ইউজ কৰিম আৰু এটো এৰে পৰা বাহিৰ কৰি দিম এনেহেন কৰি দিম এটোৰ পৰা এতে কৰি দিম আপ সাইড ডাউন ৰাইট আৰু এইটা আমি ইফালে কৰিম ইখন হাতেৰে আপ সাইড ডাউন রাইট এতিয়া আমি দেখিম যে এইটো এতে আছে ইয়াৰে পৰা বাহিৰ হৈ গৈছে এতিয়া আমি এটো হেতুৱে প্ৰসেস ইউজ কৰিব লাগিব এতিয়া আমি এটি ব্লু লগত সলভ কৰি ললো এতিয়া আমি এটি ইয়েলো আছে এতে বিপৰীত সাইডে দিব লাগিব ইফালে দিলে আমি ইখন হাতেৰে ইবাৰে কৰিব লাগিব আপ সাইড ডাউন রাইট এতিয়া আমি ইখন হাতেৰে কৰিব লাগিব আপ সাইড ডাউন ৰাইট এতিয়া আমি ওপৰৰ ফালে চাম ওপৰত দেখিম যে এটা পয়েন্ট আছে এটা পয়েন্ট আমি এই কৰ্নাৰ পিচ কেইটা এৰি দিম এই কেইটা আমি চাব নালাগে আমি মাত্ৰ এটি চাব লাগিব এইটো মাত্ৰ এটাই আছে আমি যদি এটো এনেকৈ দি আপসাইড ডাউন কৰিম তেনেহলে আমি এটা এল পাই যাম এনেকৈ আমি এটা এল পালো আমাৰ এলটো যেনেকৈ নহলেও
আমি এনেকৈ পাব পাৰোঁ, এনেকৈ পাব পাৰোঁ বা এনেকৈ পাব পাৰোঁ। পিছে আমি সদায় এনেকৈয়ে ধৰিব লাগে। আমাৰ চাইডে এটা আৰু ইফালে যোৱা, এনেকৈ আমি ধৰিব লাগে। তাৰপিছত আমি এবাৰ এনেকৈ ঘূৰাই দিব লাগে। তাৰপিছত আমি আপচাইড ডাউন কৰিব লাগে। আপ চাইড ডাউন ট্ৰাইড। এতিয়া যদি আমি তলত দিম তেতিয়া আমি এডাল পাই গ'লোঁ, এডাল কাঠ চিন। এই চিনডাল আমি এনেকৈ পাব পাৰোঁ, কিন্তু আমি এই চিন পাত আমাৰ ফালে নোহোৱাকৈ, মানে যে আমাৰ ইফালে থাকিলে আমি ইফালে ধৰিব লাগে। যিকোনো ইফালে থাকিলেও ইফালেও ধৰিব পাৰি বা ইফালেও ধৰিব পাৰি, কথা নাই। আমি এবাৰে সেইটোৱে প্ৰচেছ ইউজ কৰিম, আৰু সেইটো প্ৰচেছ ইউজ কৰাৰ লগে লগে আমি এটা প্লাছ পাই যাম। প্লাছ সেইটো আমি কৰিলোঁ, আমি এতিয়া এটা প্লাছ পাই গ'লোঁ। এতিয়া আমি এইচ পিচ কেইটা চাব লাগিব। এই এইচ পিচ আপোনাৰ কিউবটো যেনেকৈ নহ'লেও, আপোনাৰ কিউবটো যদি একেলগে কৰিব পাৰে, তেনেহ'লে আপোনাৰ এই এইচ পিচ দুটা এনেকৈ থাকিব বা এনেকৈ থাকিব। এতিয়া আমি চাম, এতিয়া য়েল্ল'টো এৰে লগত কানেক্ট খাই আছে, পিছে বাকীকেইটা খাওঁ নাই। সেইকাৰণে আমি বেলেগ এটা চাম। এতিয়া ব্লুটো এনেকৈ কৰিলোঁ, ইবাৰে আমি চাম কোনোবা এটা হৈছেনে, হোৱা নাই এটাও। এতিয়া আমি আৰু এই সেউজীয়া ছাইডটো ল'ম। এতিয়া কানেক্ট হৈছে, এইটো হোৱা নাই, কিন্তু এইটো হৈছে। এতিয়া আমি এইটো যে হোৱাইটটো ছাইড আছে, এটি হোৱাইট ছাইডটো এৰি এটি গ্ৰীণ ছাইডটো এৰি আমি এইটো ছাইডত আহিব লাগিব, এটি য়েল্ল' ছাইডটো। আপোনালোকৰ কিউবটো যেনেকৈ নহ'লেও, আপোনাৰ কিউবটো যদি ব্লু আৰু য়েল্ল'ৰ লগত কানেক্ট খাই আছে বা এই দুটাৰ লগত কানেক্ট খাই আছে, কথা নাই। আপোনাৰ মাথো এই দুটা যি কানেক্ট খাই আছে, এই দুটাৰ ইফালৰ ছাইডটো আমি কৰিব লাগে। এতিয়া আমি আপচাইড ডাউন ফেটটো কৰিম। মাজে সেইটো না তাৰ কৰি আমি বেলেগ আপ চাইড ডাউন চাইড আপ ডাবল চাইড এনেকৈ দিলে, দিয়াৰ পিছত আমি একবাৰ এনেকৈ ঘূৰাই দিব লাগিব। তেতিয়া আমি দেখিম গোটেই এইচ পিচ কেইটা কানেক্ট হৈ গৈছে। এতিয়া আমি চাব লাগিব কৰ্নাৰ পিচ কেইটা। কৰ্নাৰ পিচ আমি দেখিম এইটো যদি ইয়াতে আহে, তেনেহ'লে এইটো ইয়াতে যাব আৰু এইটো ইয়াতে আহিব। তেনেহ'লে এইটো যদি আমি এনেকৈ একপাক ঘূৰাই দিওঁ, তেনেহ'লে এইটো চল্ভ হৈয়ে আছে। সেইকাৰণে আমি এইটো চাইডৰ পৰা চাব লাগিব। এতিয়া আমি এতিয়া চাম, এতিয়া গ্ৰীণটো এতিয়া আহিলে এইটো ইয়াতে আহিব আৰু এইটো ইয়াতে আহিব। তেতিয়া এইটো হোৱা নাই। এতিয়া আমি এইটো চাইডৰ পৰা কৰিব লাগিব। L U R U dash D U টাৰ্ণ তাৰে D। তাৰপিছত আমি এইটো এইচ পিচ কেইটা এইকেইটা হৈ আছিল, কিন্তু এইটো কৰ্নাৰ পিচ হৈ আছে, কিন্তু এটি হোৱা নাই। যদি দুইটা হোৱা নাই, তেনেহ'লে এই দুটাও নহ'ব। এইটো হোৱা নাই মানে যে এই দুটাও হোৱা নাই, তেনেহ'লে আৰু আমি এবাৰ চাব লাগিব। যদি আমি ইনকে যদি সেইটো প্ৰচেছৰ যদি দুইবাৰৰ পৰা যদি অধিক কৰোঁ, তেনেহ'লে যদি এইটো কৰ্নাৰ পিচ কেইটা যদি নহয়, তেনেহ'লে আমাৰ এটি কিউবটো চল্ভ নহ'ব। তেতিয়া আপোনালোকে গম পাব কি আপোনাৰ কিউবটোতে কিবা ঘূৰা খাই আছে এইকেইটা বা কিবা হৈ আছে।
আমি সেইটোৱে প্ৰচেছ ইউজ কৰিম এইটো সলভ হৈ আছিলে এতিয়া আমি চাম এইটো এইফালে গ'লে এইটো ইফালে আহিব আৰু এইটো ইফালে আহিব এই দুটা হৈছে মানে এই দুটাও হ'ব তেতিয়া আমি আৰু উল্টাকা ল'ব লাগিব তাৰ পিছত আপসাইড ডাউন ৰাইট কৰিব লাগিব আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট এতিয়া আমি দেখিম ইয়াতে এইটো কানেক্ট হৈ গৈছে এতিয়া আমি ইয়াৰে এইফালটো কৰিব লাগিব সেই প্ৰচেছে আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট এইটো হৈ গৈছে এতিয়া আমি এইফাল কৰিব লাগিব আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট এতিয়া আমি আৰু এইফাল কৰিম আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট আপ সাইড ডাউন ৰাইট আমাৰ এইটো কিউবটো সলভ হৈ গৈছে আমাৰ এইটো কিউবটো যোনটো মেথডেদি সলভ কৰিছো সেইটো মেথড বিগিনাৰ মেথড আপোনালোকে এইটো ঘৰত প্ৰেক্টিছ কৰিব ধন্যবাদ এতিয়া আমি গম পালোঁ যে এইটো এটা বিগিনাৰ মেথড তথাপিও এইটো মোৰ দৃষ্টিত এইটো খুব জটিল যেনে লাগিছে আপোনালোকে কেনেকুৱা পালে চাবচোন লগা হ'লে আপুনি ইয়ালৈকে পজ কৰি ভিডিঅ'টো বাৰ বাৰ চাব ৰিপিট কৰিব তেতিয়া নিশ্চয় এইটো সলভ কৰাত আপোনালোকৰ সুবিধা হ'ব গতিকে ভিডিঅ'টো ৰুবিক্স কিউবৰ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে নিশ্চয় আগতে চাইছে কিন্তু তথাপি এইটো ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো আপোনালোকে চাব যাতে আপোনালোকে কৰিব পাৰিব ভিডিঅ'টো ভাল যদি পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি আমাক উৎসাহিত কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ আমি ইয়াতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ